নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত 275টা পষ্ট ওলাইছে। কোৱালিফিকেশ্যন কি লাগে, এডমিশ্যন ফিজ কিমান আৰু লাষ্ট ডেট আদি সকলোবোৰ মই জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফৰ্ম ফিল আপ 26 তাৰিখৰ পৰা হৈ আছে আৰু লাষ্ট ডেট 25 এপ্ৰিল। চিলেকশ্যন প্ৰচিডিউৰ গোটেইটা পোষ্টৰ কাৰণে CBT মানে হৈছে কম্পিউটাৰ বেছ টেষ্ট, সেইটো প্ৰথমে হ'ব। তাৰপিছত ৰিটেন এক্সামিনেশ্যন এটা হ'ব, তাৰপিছত ইণ্টাৰভিউ লোৱা হ'ব। তাৰপিছত গোটেইকেইটাৰ পৰা চাই আপোনাৰ চিলেকশ্যন কৰা হ'ব। গোটেইকেইটা জবৰ বিষয়ে মই ডিটেইলছকৈ অলপ কৈ দিছোঁ। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 1 এইটো পোষ্টত আপোনাৰ এডুকেশ্যন ৰিকুৱাৰমেণ্ট হৈছে 12 পাছ হ'ব লাগিব। টোটেল পোষ্ট ভেকেঞ্চি আছে 7 পোষ্ট। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া হ'ব। এজ লিমিটটো 25 বছৰ, এইটো 35 বছৰ। ফ্ৰেছাৰ্ছে আপুনি দিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কাৰণে আপোনাৰ 1000 টকা আৰু ওমেন, ST SC, এক্স ছাৰ্ভিচমেন, ফিজিকেল হেণ্ডিকেপৰ কাৰণে 250 টকা। টেকনিকেল অফিচাৰ এইটোৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, BTech, BE, MSc, MTech, BD ডিপ্ল'মা, MBBS এইবোৰ লাগিব। টোটেল পোষ্ট আছে 130টা আৰু জব লোকেশ্যন হ'ব এক্ৰছ ইণ্ডিয়া আৰু এজ লিমিটটো হৈছে 30 বছৰ। 1 নম্বৰ পোষ্টটো হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ভেকেঞ্চি তাত 2টা আছে আৰু এছিষ্টেণ্ট তাত আছে 34টা পোষ্ট। এছিষ্টেণ্ট ডাইৰেক্টৰত 5টা পোষ্ট। এছিষ্টেণ্ট ডাইৰেক্টৰ এইটো টেকনিকেল হয়, তাত ভেকেঞ্চি 15টা। এছিষ্টেণ্ট মেনেজাৰ 4টা পোষ্ট আছে। এছিষ্টেণ্ট মেনেজাৰ IT তাত আছে 5টা পোষ্ট। চেণ্ট্ৰেল ফুড ছেফটি অফিচাৰত আছে 37টা পোষ্ট। ডেপুটি মেনেজাৰত আছে 6টা পোষ্ট। হিন্দী ট্ৰেন্সলেটৰত আছে 2টা পোষ্ট। IT এছিষ্টেণ্টত আছে 3টা পোষ্ট। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 1ত আছে 7টা পোষ্ট। পাৰ্চনেল এছিষ্টেণ্ট তাত পোষ্ট আছে 25টা। টেকনিকেল অফিচত পোষ্ট আছে 130টা। হোৱাট ইজ দ্য এপ্লিকেশ্যন ফিজ? এপ্লিকেশ্যন ফিজটো কিমান হ'ব? আপোনাৰ জেনেৰেল, OBC এইবোৰ কাৰণে টোটেল আপোনাৰ হ'ব 1000 টকা আৰু ST SC, ওমেন, এক্স ছাৰ্ভিচমেন আৰু ফিজিকেল হেণ্ডিকেপ এইবোৰৰ কাৰণে হ'ব আপোনাৰ টোটেল